হেল্ল' ফ্ৰেণ্ডছ, মোৰ এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। মই আজি বনাব লৈছোঁ হাঁহ মাংস আৰু লাই শাক। লাই শাকে কাটি লৈছোঁ, হাতে কাটি লৈছোঁ। আজি মানে কটাই নহ'লেও হ'ব, হাতে চলি যাব। আৰু ইয়াতে পিঁয়াজ চিয়াজ ৰচুন চব কাটি মেলি থৈছোঁ আৰু গোটেইখিনি ইয়াতে মই সানা দিম। জলকীয়াও দি দিছোঁ লগত দুটা, আৰু আদা ৰচুনখিনি খুন্দি থোৱা আদা ৰচুনখিনি দি দিছোঁ। আৰু এয়া মাংসখিনিও মই ইয়াতে মিলাই ল'ম গোটেইখিনি। আৰু নিমখ অলপমান দি দিছোঁ, আৰু লগতে অলপ হালধি দিম। আৰু হালধি বৈয়ামটো যে দেখিছে, এইটো ঘৰত খুন্দা হালধি হয় আমাৰ। মানে এইটো বৈয়ামত থওঁ আৰু এইটো মেইন হয়। আজি মানে মেইনটো উলিয়াইছোঁ, বাকীটো নাই মানে হালধি। আৰু এটা বিলাহীও দি দিছোঁ লগত। মই টেঙা লাগিব, অলপ টেঙা হ'লে ভাল পাওঁ মই খাই। আৰু চুঙাটো সুমিয়াই দিছোঁ। চুঙাটো লাই শাকৰ পাতটো সুমিয়াবলৈ অলপ অসুবিধা হৈছে, কিয় জোকাৰি দিলে সোমাব চাগে। আৰু ধুনীয়াকৈ সুমিয়াই ল'লোঁ, আৰু সিজিবৰ কাৰণে অলপ পানী দিছোঁ। আৰু এই কলপতাখন দেখিছে নহয়, কলৰ পটুৱা নহয়, এইটো কলপাত হয়। আৰু কলপাতখিলা এনেকৈ দি দিম। আৰু আমাৰ সোণ পিছফালে দেখিছে একদম বিস্কুটৰ বৈয়াম চৈয়াম লৈ তাই মোৰ ওচৰলৈ আহিছে। আৰু মোৰ হৈ গ'ল বাঁহৰ চুঙা আৰু হাঁহ মাংস, আৰু জুইত বহাই দিয়াহে কথা। আৰু এতিয়া ৰখি থাকি লাভ নাই। মই ঘৰত যেনেকৈ আছোঁ তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি অলপ ঠাণ্ডা পৰিছে, বতৰটো ডাৱৰীয়া হয়। আৰু চুঙাটো মই চফা তফা কৰি লওঁ। আৰু চফা কৰোঁতে ইমান ধুনীয়া এটা গোন্ধ আহিছে বাঁহৰ চুঙা। আৰু উলিয়াই লওঁ এতিয়া কি হৈছে। আৰু ভিতৰত মইতো দেখাই নাই কেনেকুৱা হৈ আছে। বাপৰে বাপ, বিৰাট গৰম। হাঁহ মাংস দেখিবলৈ কিন্তু বহুত ধুনীয়া হৈছে দেই। খাবলৈ কিন্তু কেনেকুৱা হয় নাজানো। খাই চাওঁ ৰ'ব একদম। মজা খাবলৈ কিন্তু দেই। লাই শাক আৰু হাঁহ মাংস চুঙাত দিয়া বহুত ধুনীয়া লাগিছে। আপোনালোকেও খাবচোন।